हेलो दोस्तों की खबर आशा करो आपलोके ভালে আছে। আমি জানো যে খাদ্য অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ। আজি মই এনে কিছুমান খাদ্যৰ বিষয়ে আলোচনা কৰিম যিবোৰ খাদ্য আপোনাৰ ওচৰত ৰাখিলে বা সময়মতে খালে আপোনাৰ বয়স বাঢ়িলেও কোনো ৰোগে কোনো ধৰণৰ লোকচান কৰিব নোৱাৰে। তো সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ বিন। বৃদ্ধ বয়সত পুৰুষে খাদ্যৰ তালিকাত বিশেষভাৱে স্থান দিব লাগে বিনক। কাৰণ বিন প্ৰটিনৰ বাবে এক উৎকৃষ্ট উৎস আৰু ইয়াৰ কেলৰি অতি কম, যাৰ নিয়মিত সেৱনে LDL অৰ্থাৎ বেয়া কোলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। 2 নম্বৰ কণী। পুৰুষৰ ক্ষেত্ৰত বয়সৰ লগে লগে পেশীৰ বৰ কমি যায়। এনে ক্ষেত্ৰত কণী খোৱাটো অতি ফলপ্ৰসূ। কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস যিয়ে বৃদ্ধ বয়সত উপযুক্ত প্ৰটিন প্ৰদান কৰি পেশী শক্তিশালী কৰাত কাম কৰে। 3 নম্বৰ কাঠফুলা। বৃদ্ধ বয়সত খাদ্যৰ ক্ষেত্ৰত বিশেষভাৱে সংযুক্ত ৰাখক কাঠফুলাক। নিৰামিষ খাদ্য তালিকাত কাঠফুলা এটা উত্তম স্বাস্থ্যকৰ বিকল্প। ইয়াত থকা পুষ্টিৰ বাবে ইয়াক নিৰামিষ মাংস বুলিও ক'ব পাৰি। পুৰুষক বৃদ্ধ বয়সত বহু ৰোগৰ পৰা ৰক্ষা কৰে এই কাঠফুলাই। আৰু 4 নম্বৰ ব্লুবেৰী। খাবলৈ সুস্বাদু হোৱাৰ উপৰিও সৰু সৰু ব্লুবেৰী কৰ্কটৰ দৰে বহুতো গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে। পুৰুষে বৃদ্ধ বয়সত অধিক ফল সেৱন কৰিব লাগে। ই তেজৰ লগতে ছাল সতেজ কৰি ৰখাটো সহায় কৰে। যদি ভিডিঅ'টো ভালে লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো বন্ধুলৈ শ্বেয়াৰ কৰিব।